Hi friends, welcome to my YouTube channel JD Kitchen. আপোনালোক সকলোলৈকে মোৰ চেনেললৈ স্বাগতম জনাইছো। ভিডিঅ'টি আগলৈ চাই থাকক। কি বনাও আজি বহুত বৰষুণ ৰাতিপুৱাৰ পৰা। একেৰাহে বৰষুণ দি আছে ৰাতিপুৱাৰ পৰা। তো ভাবিলো কিবা এটা বনাও। তো ভিডিঅ'টো আৰম্ভ কৰিছো। তো আজি বনাম এগ কাৰী বা কণী দম। তো দুটা পিয়াজ লৈ লৈছো। এটা পিয়াজ মিহি মিহিকে কাটি লম। তো কাৰী বনাবৰ কাৰণে মিহিমিহি কাটি ল'ব লাগিব। পিঁয়াজটো কাটিবলৈ আৰম্ভ কৰিছোঁ। পিঁয়াজটো মিহিমিহিকৈ কাটি লৈছোঁ। পিঁয়াজটো কাটি হৈ গৈছে। এতিয়া কাটি লোৱা এটা পিঁয়াজ, এটা বিলাহী আৰু কেইফুটমান নহৰু আদা মিক্সাৰ হৈ গ'ল আমাৰ মিক্সাৰ দি। এতিয়া গেছটো জ্বলাই লৈছোঁ। কেৰাহীখন পাতি দিম। এতিয়া অলপ পানী দি দিম। পানী দিয়া হৈ গ'ল। এতিয়া কাটি থোৱা দুটা আলু পানীখিনি সিজিবৰ কাৰণে দি দিম। লগতে অলপ নিমখো দি দিম। নিমখটো দি দিলে সোনকালে সিজে। এতিয়া অলপ গৰম হৈছে পানীখিনি। এতিয়া কণীকেইটা দি দিম বইল হ'বৰ কাৰণে। আলু আৰু কণী একেলগতে বইল কৰি দিছোঁ। হৈ গৈছে। এতিয়া 10 মিনিটমান ৰখাৰ পিছত হৈ গ'ল। এতিয়া উলিয়াই লওঁ। বইল হৈ গ'ল ধুনীয়াকৈ। আলু আৰু কণীখিনি উলিয়াই লওঁ আৰু কণী বাকলিখিনি গুচাই ৰাখি দিম। এতিয়া গেছটো জ্বলাই কেৰাহীখন পাতি দিছোঁ। চাই থাকক আপোনালোকে ভিডিঅ'টো কেনেকৈ বনাম, কি দি বনাম। অলপ মিঠাতেল দি দিছোঁ। কেৰাহীখন গৰম হৈ গ'ল তেলখিনি। এতিয়া হালধি নিমখ সানি থোৱা কণীকেইটা ফ্ৰাই কৰি ল'ম। ঢাকনখন লগাই দিছোঁ। চাওক অকণমান কালাৰ আহিছে। বেছি ৰঙা কৰিব নালাগে, অলপ কালাৰ অহালৈকে ভাজি ল'লে আৰু ফ্ৰাই কৰি ল'লে হৈ গ'ল। তো অলপ অলপ কালাৰটো আহিছে আৰু ধুনীয়াকৈ অকণমান ৰঙচুৱা হৈ লওক। হৈ গ'ল আমাৰ ফ্ৰাই কৰা। এতিয়া কেৰাহীত পিঁয়াজখিনি দি ভাজি ল'ম। ধুনীয়াকৈ অকণমান ৰঙচুৱা কালাৰ অহালৈকে ধুনীয়াকৈ ভাজি লৈছোঁ পিঁয়াজখিনি। এতিয়া মিক্সাৰত দি থোৱা পিউৰিখিনি দি দিম। দি অকণমান ভালদৰে মিহলাই দিম। অকণমান উতলি গৈছে লাহে লাহে। এতিয়া হালধি পাউডাৰ অলপ দি দিম আৰু সোৱাদ অনুসৰি জলকীয়া গুড়ি দিব। বেছি নালাগে, জলকীয়া গুড়ি অলপ দিব। অলপ মছলা, অলপ জিৰা পাউডাৰ আৰু 1 চামুচ ধনিয়া পাউডাৰ। ইমানখিনি দিলে মছলা হৈ যাব। এতিয়া ভালদৰে মছলাখিনি মিহলাই দিম। ভালদৰে মিহলাই দিব যাতে পিয়ৰিখিনিৰ লগত পিঁয়াজ আৰু নহৰু যোনখিনি পিয়ৰি আছিলে তাৰ লগত ভালকৈ মিহলি যায়। এতিয়া ধুনীয়াকৈ উতলি গৈছে। এতিয়া অলপ সোৱাদ অনুসৰি নিমখ দি দিম। নিমখটো সোৱাদ অনুসৰি দি ল'ব। সোৱাদ অনুসৰি বেছি দিব নালাগে, কমকৈ দিব, কাৰণ পানী দিয়াৰ পিছত আকৌ নিমখ দিব পাৰিব। বেছি হৈ গ'লে আকৌ চোকা হৈ যাব। এতিয়া জলকীয়া এটা দি দিম। আৰু এতিয়া বইল কৰি থোৱা আলুখিনি দি ধুনীয়াকৈ লৰাই দিম। তাৰপিছত ধুনীয়াকৈ এটা কালাৰ এটা বহুত ধুনীয়া আহি গৈছে। এতিয়া অলপ গৰম পানী দি দিম আলুখিনি ভালদৰে সিজিবৰ কাৰণে আৰু গ্ৰেভিটো হ'বৰ কাৰণে। ঢাকনখন লগাই দিছোঁ। এতিয়া উতল এটা আহি গ'ল ধুনীয়াকৈ। এতিয়া ফ্ৰাই কৰি থোৱা কণীকেইটা দি দিম দমখিনি।
ধুনীয়াকৈ। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ধুনীয়াকৈ চাই থাকিব। অলমষ্ট আমাৰ হৈ গৈছে আৰু এতিয়া ধুনীয়াকৈ গ্ৰেভিটো হৈ গ'ল। কাৰীটো একদম দমখিনি বহুত ধুনীয়া হৈছে। এতিয়া গেছটো অফ কৰি দিম। এতিয়া এটা বাতিত অলপ উলিয়াই লওঁ। তাৰপিছত কি ধুনীয়া আছে, খাবলৈও বহুত টেষ্ট হৈছিলে, বহুত ধুনীয়া হৈছে কণী দমখিনি। তো আজিলৈ আহিলোঁ। তো মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, আৰু লগতে বেল আইকনটো দবাই দিব, আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব দেই।